हेलो एवरीवन स्वागतम जनाइছো मोर आन এটা ভিডিঅ'লে আৰু আজি ৰাতিপুৱাই বনাবলৈ লৈছো বুটৰ দাইল আসলতে বুটৰ দাইল আৰু লুচি খাবলৈ মন গল সেইকাৰণে আৰু ইফালে দাইল বইল কৰিলো আৰু এফালে এয়া মই এতিয়া কেৰাহী গৰম কৰিলো আৰু কেৰাহী গৰম কৰি ইয়াতে মই জুখমতে মিঠাতেল দিছো লগতে মিঠাতেলতে মই হালধি দিছো যিহেতু মিঠাতেলত হালধি দিলে কালাৰটো খুব ধুনীয়া হয় সেইবাবে মই সদায় তেলতে হালধি দিও তাৰ লগতে মই দুটামান ইলাচি ডালচিনিয়া আৰু দুটামান লং দিলো আৰু তাৰ লগতে অকনমান কাশ্মীৰী জলকীয়া গুৰি যেটো ৰঙৰ কাৰণে থাকে জ্বলা নহয় হেতু দিলো দি পেলাই অকনমান লৰাই পেলাই ইয়াতে মই 1 চামুচ জিৰা দিলো গোটা জিৰা আৰু এতিয়া মই ডাঙৰ ডাঙৰকৈ কাটি লোৱা পিয়াজ বিলাহী আৰু কেইফুটামান নহৰু মই ইয়াতে দি পেলাই ভালদৰে লৰাই দিলো আৰু অলপ সময়ৰ কাৰণে এখিনি মই ভাজি থাকিম এতিয়া মই ইয়াতে মছলাখিনি দিছো অকনমান ধনিয়া গুৰি দিলো অকনমান জিৰা গুৰি দিলো অকনমান মিট মছলাও দিলো যেহেতু মিট মছলাটোৱে খুব ধুনীয়া এটা টেষ্ট আনে ন সেই কাৰণে অকনমান মিট মছলাও দি দিলো এতিয়া এখিনি অলদৰে অকনমান সময় ভাজি পেলাই মই গেছটো অফ কৰি দিলো অলপ ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ পিছত এখিনি মই এতিয়া মিক্সি বাটিটোত দি দিছো যেহেতু এখিনি মই এতিয়া পেষ্ট বনাই লম গটিকে মিক্সি বাটিটোত মই এতিয়া মিশ্ৰণখিনি লৈ লৈছো আৰু ইয়াতে মই এটা বস্তু দিছো হেতু হৈছে একদম কুমলীয়া নাৰিকল একদম ডাব মানে ডাব যেটো কুমলীয়া ডাবটো সৰু সৰুকৈ কাটি মই ইয়াতে দি পেলাই এই পেষ্টটো বনাই আনিলো এতিয়া একেখন কেৰাহীতে মই অকনমান তেল দিছো যেহেতু অকনমান তেলটো কম হোৱা নিচিনা লাগিলে যেটো তেলটো একেবাৰে মই মিক্সিত দিউতে গুটে তেলটো গুছিয়ে গৈছিল সেইকাৰণে অকনমান তেল দি পেলাই ইয়াতে মই মিশ্ৰণখিনি দি দিছো যেহেতু মিশ্ৰণখিনিত অলৰেডি তেল আছে সেইকাৰণে একদম সামান্য দিলো আৰু এতিয়া মই মিশ্ৰণখিনি অলপ সময়ৰ কাৰণে ভাজি থাকিম হেয়া অলপ সময়ৰ কাৰণে মই মিশ্ৰণখিনি ভাজি আছো আৰু ইয়াতে মই এতিয়া আন্দাজমতে নিমখ দি দিলো আৰু নিমখ দিয়াৰ পাছতে এতিয়া মই যিখিনি বইল কৰি থৈছিলো দাইল আৰু আলু সেইখিনি ইয়াতে দি দিলো আৰু এনেদৰে বুটৰ দাইল বনাই খাই মোৰ বহুত বেছি ভাল লাগে আৰু সেই কাৰণে আজি আপোনালোকৰ লগত শেয়াৰ কৰিলো এনেদৰে গুটেখিনি দাইল মই বাকি দিলো আৰু হৈ গল আৰু বুটৰ দাইল বনাবলেটো বহুতেই সহজ আৰু এতিয়া মই অকনমান কচুৰি মেথি ইয়াতে দি দিলো আৰু সময় যথেষ্ট কম লাগে দাইলটো সিজাই পেলাই তেল মাৰিবলেও মানে যথেষ্ট সময় কম লাগে সেই কাৰণে পটককে বনাব পাৰি বুটৰ দাইলখন সেই কাৰণে আৰু এয়া মোৰ দাইল বনাই হৈ গল এয়া বুটৰ দাইল একদম খাবৰ কাৰণে ৰেডি হৈ গল আৰু এইফালে এতিয়া মই বনাই লৈছো একদম গৰম গৰম ফুলা লুচি আপোনালোকে বাৰু কোনে কোনে ভাল পায় জনাবচোন মই এনেদৰে ফুলা লুচি খাই বিৰাট বেছি ভাল পাওঁ গতিকে এয়া ফুলা লুচি বনাই ললো हेलो फ्रेंड्स এতিয়া দুটামানে বাজিব হল আৰু ৰাতিপুৱা হেয়া বুটৰ দাইল আৰু লুচি খালো তাৰ পিছত আমি আহিলো স্কুলত অলপ কিবাকিবি কাম আছিলে সেই কামখিনি কৰি পেলাই এতিয়া আমি আহি আছো দেৰগাঁও মানে মাৰ ঘৰলে আহি আছো দুদিনৰ কাৰণে গটিকে ভাবিলো ভিডিওটো কন্টিনিউ কৰি যাও আসলতে হঠাতে প্ল্যান কৰিলো যাও বুলি বিশেষ কোনো কথা নাই গটিকে এনেই মন গল মানে পটককে যাও বুলি ভাবিলো আৰু মিষ্টাৰো ক'লে যাও বুলি সেইকাৰণে পটককে গুছি আহিলো মাত্ৰ দুটা দিনৰ কাৰণে আহিছো যেহেতু স্কুললৈ আহি থাকিবলগীয়া হৈ আছে সেই কাৰণে এফালে আহিয়া ঢেকিয়ালে পাই গলো আৰু বেছি দূৰ নাই গটিকে হে আৰু এনেই এটা হঠাতে হোৱা এটা প্ল্যান গটিকে এতিয়া গৈ আছো ঘৰলৈ আৰু আহি এয়া কুৰালগুৰি পাই গলোহি ইয়াতে আমি কিবা কেটামান লৈ ললো বস্তু আৰু ঠাণ্ডা খাবলৈ বিচাৰি ফুৰিছিলো কিন্তু মিষ্টাৰে মানে যেটো খায় হেতু কতো বিচাৰি নাপালে সেইকাৰণে ইয়াত খোৱা নহলে গতিকে ঠাণ্ডা মানে খামকে গৈ আমি ঘৰে পালোগে আৰু একেবাৰে ঘৰতে মানে পানী খাইছোগে আৰু চৰপত খাইছো গতিকে ঠাণ্ডা খামকে আৰু আমাৰ ঠাণ্ডা খোৱাই নহল এতিয়া কুৰালগুৰিতে দুই এটা বস্তু লৈ পেলাই আমি পুনৰ এতিয়া গৈ আছো ঘৰলৈ আৰু আহি এয়া ঘৰৰ ওচৰ পাই গলোহি এয়া হাই সেকেন্ডাৰী স্কুল আৰু ইয়াতে সন্ধিয়া এয়া ল'ৰাবিলাকে খেলি আছে পুৰা আৰু সন্ধিয়া সময়ত এয়া পৰিৱেশটো সদায়
খুব ধুনীয়া হয় ইয়াতে যিহেতু ল'ৰাবিলাকে খেলি থাকে ছোৱালীবিলাকো আহে খেলিবৰ কাৰণে আৰু এয়া আহি ঘৰ পাই গ'লোহি আৰু অকণমান টাৰ্ণিং এটা পাৰ হ'লেই ঘৰ পাই যাম আৰু এয়া ঘৰৰ পদূলিত সোমাই গ'লোঁ হেল্ল' এভৰিৱান কালি আহি ঘৰ পালোহি আৰু কালি কিন্তু আহি পিছত আৰু ভিডিঅ' কৰা নহ'লে আবেলি সময়তে পালোহি আৰু খাই বৈ আজৰি হৈ কথা চথা পাতিলোঁ তাৰপিছতে খুৰাও আহিছিলে বাৰু ভাইটি খুৰা কিন্তু কিন্তু মানে ভিডিঅ' কৰিবলৈ নহ'লে কিয়নো মানে মোবাইলটো একেবাৰে অফ হৈ গ'ল সেইকাৰণে ভিডিঅ' কৰা নহ'লে আৰু আজি নেক্সট ডে' হয় আৰু আজি ৰাতিপুৱা খাই বৈ আজৰি এতিয়া মানে ভিতৰত চলি আছে এটা বিশেষ কাম এটা চলি আছে মানে পুৰণা মোৰ বহী পত্ৰ যিবিলাক আছিলে সেইখিনি মানে গোটেইখিনি একেলগে দম কৰি থোৱা আছিলে এতিয়া মানে কি লাগে কি নালাগে সেইখিনি চাই দিছোঁ আৰু বাকীখিনি যিখিনি মানে দৰকাৰ নাই সেইখিনি উলিয়াই দিয়া হৈছে আৰু সেইখিনি চাবলৈ যাওঁতে বহুত বস্তু ওলাইছে আৰু অকণমান আপোনালোকক দেখুৱাম বাৰু কি ওলাইছে ভাল লগা কিছু বস্তু ওলাইছে বহুত পুৰণি গতিকে সেইখিনি কৰি আছোঁ ভাবিলোঁ যিহেতু কালি ভিডিঅ'টো কমপ্লিট কৰা নহ'লে সেইকাৰণে বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ তেতিয়া ব'লক চাওঁচোন কি বস্তু ওলাইছে তাহলে মা আৰু মিষ্টাৰ লাগি আছে বস্তু মানে পুৰা চিজিল কৰি আছে আৰু এইবিলাক বস্তুবিলাক চাই থাকোঁতে ওলালে আমাৰ বিয়াৰ কাৰ্ডখন আৰু সেইকাৰণে ভাবিলোঁ আজি আপোনালোকক আমাৰ বিয়াৰ কাৰ্ডখন দেখুৱাই দিওঁ বিয়া কাৰ্ডখন আছিলে এইখন বহুত ধুনীয়া আছিলে আৰু মই বিয়া কাৰ্ডখনৰ পৰা এটা বস্তু বনাই আছোঁ কি বস্তু বনাই আছোঁ সেইটো বাৰু মই আপোনালোকক ঘৰত গৈ দেখাই আছোঁ গতিকে এইখন আছিলে বিয়াৰ এইটো ফ্ৰণ্ট ছাইডটো এইটো ফ্ৰণ্টটো তাৰপাছত এনেদৰে এই ভিতৰত আৰু এখন আছিলে এয়া এখন আমাৰ বিয়াৰ কাৰ্ড বহুত থাকি গ'ল বিয়াৰ কাৰ্ড আচলতে বহুতেই থাকি গ'ল পিছত মানে অলপ বনোৱা হৈছিলে সেইখিনি এনেই বনোৱা হ'ল আৰু গতিকে থাকি গ'ল এইবিলাক এয়া বিয়াৰ কাৰ্ড তাৰপিছতে ওলালে এইখন চাওক বহুত পুৰণা এইবিলাক মানে হৈছে কি যিবিলাক মোৰ পেপাৰত কিবাকিবি ওলাইছিলে এইবিলাক কৃতিত্ব বা ক'ৰবাত প্ৰগ্ৰেম কৰা কিবা পুৰস্কাৰ পোৱা এইবিলাক এইটো এটা কোৰাছ গাইছিলোঁ দেৰগাঁও ধৰমশালাত কোৰাছ গোৱা ফটো ইয়াতে মই এইফালৰ পৰা এই 4 নম্বৰজনী এইজনী মই তাৰপিছত এইজনী মই একেবাৰে টিকলি থাকোঁতে এটা গান গাইছিলোঁ ধৰমশালাতে তাৰপিছত এইবিলাক হৈছে মই যেতিয়া ক্লাছিকেলৰ এক্সাম পাছ কৰিছিলোঁ তেতিয়া এইবিলাক দিছিলে এইবিলাক প্ৰগ্ৰেমৰ এইবিলাক আৰু এইবোৰ তেতিয়া এনেকৈ কাটি পেপাৰৰ পৰা কাটি এনেকৈ ইয়াত লগাই থৈছিলোঁ আৰু আজি এইখন ওলাই গ'ল চাওক ইমান ভাল লাগিছে মই কিমান টিকলি আছিলোঁ চাওক এই কপিত তেতিয়া মই ক্লাছ 5 নে 6ত আছিলে ইয়াতে দিয়া নাই ক্লাছটো প্ৰাৰম্ভিক প্ৰথম খণ্ডত ডিষ্টিংশ্যন সহ প্ৰথম বিভাগ পাইছিলোঁ শাস্ত্ৰীয় সংগীতৰ আৰু তেতিয়া ক্লাছটো প্ৰথম খণ্ডত মই ক্লাছ 6 আছিলোঁ ক্লাছ 6ৰ ফটো এইখন গতিকে আৰু ওলালে এইবিলাক কিছুমান মানপত্ৰ এইবোৰ অলপ বেয়া হৈ গৈছে এতিয়া এইবিলাক চাওক এইবিলাক মানপত্ৰ পুৰস্কাৰ পোৱা এইবিলাক ধেৰ ওলাইছে আৰু মাৰ ভাগৰো ওলাইছে মায়ে পুৰস্কাৰ পোৱা তাৰপিছত ধেৰ ওলাইছে আৰু কিছু আছে সেইখিনিতো বেলেগকৈ থোৱা আছে এইখিনি মানে য'ত এই কিতাপ পত্ৰখিনি একদম দম হৈ আছিলে সেইখিনি যিখিনি চিজিল কৰি থকা হৈছে তাত ওলাইছে এইখিনি আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ আৰু এইফালে কালি কিনিলোঁ এইখন টেটৰ গাইড এখন কিনিলোঁ কি হয় নাজানো আৰু পৰীক্ষা কিন্তু গাইড এখন কালি কিনিলোঁ এইখন পঢ়িব লাগিব এতিয়া সেয়াই আৰু এতিয়া খোৱা বোৱা আমাৰ হৈ গ'ল আৰু দুপৰীয়া সাজ খাবলৈ আছে বাৰু ৰাতিপুৱা খোৱা বোৱাটোৱে হ'ল গতিকে চাই থাকক ভিডিঅ'টো আৰু এইফালে এইযোৰ কাপোৰ হৈছে আমাৰ এনিভাৰ্চাৰীৰ দিনা মিষ্টাৰে মোক দিছিলে কাপোৰযোৰ আৰু মই কাপোৰযোৰ দহি বটাবৰ কাৰণে আৰু মানে চাদৰখনত ছাইড পাৰি লগাবৰ কাৰণে ওচৰৰ বৌ এজনীৰ ওচৰত দি থৈছিলোঁ কিন্তু কাপোৰযোৰ আচলতে দহি বটাবৰ কাৰণে মই কাপোৰযোৰৰ কালাৰৰ মানে দহিটো বটাবলৈ বিচাৰিছিলোঁ কিন্তু গুলিটো বিচাৰি নাপালে আৰু সেইকাৰণে গুলিটো বিচাৰি অলপ দিন মানে কাপোৰযোৰ মানে মই ৱেইট কৰিবলগীয়া হ'ল গুলিটোৰ কাৰণে কিন্তু গুলিটো সেইটো কালাৰ গুলি বিচাৰি নাপালে সেইকাৰণে এনেদৰে গোল্ডেন কালাৰেই দহি বাতিলে আৰু খুব ধুনীয়াকৈ বাতে দহিটো সেইকাৰণে মই সদায় বৌ ওচৰতে বটাওঁ আৰু মই দহিটো অকণমান ডাঙৰ হ'লে ভাল পাওঁ
সেইকাৰণে এইখন হৈছে মেখেলাখন আৰু চাদৰ আৰু ব্লাউজটো চিলোৱা হোৱা নাই বাৰু এতিয়ালৈকে কাপোৰযোৰে সেইদিনা লৈ আহিলোঁ সেইদিনা মানে অলপ দিন হ'ল বাৰু কাপোৰযোৰ লৈ আহিলোঁ দহি বটাবৰ কাৰণে আৰু পাৰি লগাবৰ কাৰণে আৰু বয়ে মানে কাপোৰযোৰ ৰেডি কৰি যোৱাকালি মাৰ হাতত দি থৈ গৈছিলে সেইকাৰণে আৰু ধুনীয়া লাগে কাপোৰযোৰ এতিয়া ব্লাউজটো চিলাবলৈ আছে বাৰু আৰু দহিটো আচলতে মই এনেদৰে দীঘলকৈ বটাওঁ কাৰণে মই বেলেগৰ ওচৰত নবটাই সদায় মানে মই ওচৰৰ বৌ ওচৰতে বটাওঁ খুব ধুনীয়াকৈ দহিটো বাটি দিয়ে গতিকে কেনেকুৱা লাগিছে কাপোৰযোৰ আপোনালোকে মোক কমেণ্ট কৰি জনাব এইযোৰ গতিকে এবাৰ পূজাত পিন্ধিব লাগিব কাপোৰযোৰ ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ